তেল গৰম হ'বলৈ দিছোঁ। পিঁয়াজখিনি জলকীয়া আদা নহৰু নিমখখিনি ভাজি দিছোঁ। এয়া ৰঙালাওটো ভালদৰে পিঁয়াজখিনি ভাজি লওঁ। আজি ৰঙালাও দি বনাম শুকান মাছ। এয়া ৰঙালাও কাটি লৈছোঁ আৰু ইফালে শুকান মাছ। আদা নহৰু পিঁয়াজখিনি ভালদৰে ভাজি লৈছোঁ। ভালদৰে ভাজি লোৱাৰ পিছত আমি মাছখিনি দি দিওঁ। হালধি দি দিছোঁ। এটা হাতে কেমেৰা মোবাইল দি গৈছোঁ, এটা হাতে বনাইছোঁ দিছোঁ। অকণ সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। অলপ গোন্ধটো যাবৰ কাৰণে ভালদৰে ভাজি দিওঁ। শুকান মাছখিনি অলপ গোন্ধটো যাবৰ কাৰণে ভালদৰে ভাজি দিওঁ। ভাজি হোৱাৰ পিছত মই ৰঙালাওখিনি মাছখিনি অলপ ভালদৰে ভজাৰ পিছত কাটোতে ৰঙালাওখিনি দি দিওঁ। ফুটিছে মাছখিনি ভালদৰে এতিয়া মাছখিনি প্ৰায় ৰঙাকৈ ভাজি হৈ গ'ল। এতিয়া মই ৰঙালাওখিনি দি দিম। এতিয়া মই ৰঙালাওখিনি মাছখিনিৰ লগত ভালদৰে ভাজি লৈছোঁ। ভাজি লৈছোঁ এতিয়া অলপ সময় সিজিবৰ কাৰণে ঢাকনিখন দি দিম। সিজিবৰ কাৰণে ঢাকনিখন খিনি ভালকৈ ভজা হৈ গ'ল। তাৰপিছত মই অকণমান গৰম পানী দি দিম। সিজিবৰ কাৰণে গৰম পানী দি দিছোঁ। অলপ ভালদৰে ৰঙালাওখিনি সিজাৰ পিছত গৰম পানীখিনি অলপ খোৱাৰ পিছত নমাই থৈ দিম। অলপ গৰম পানী দিছোঁ
আৰু পানীখিনি অলপ শুকোৱাৰ পিছতে অলপ শুকাই গ'লে নমাই দিম আৰু দিয়া। ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাবা। ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব। ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। বাই, আজিলৈ ইমানে। অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাই আছোঁ। বাই বাই।